আজি ঘৰৰে এখন বিয়া, আমাৰ পেহীৰ পুতেকৰ। বিয়ালৈ যাম যিহেতু মই ভাবিলোঁ মিনি ভ্লগ এটাকে বনাই লওঁ। এয়া মই ধুনীয়াকৈ সাজি কাচি ৰেডি হ'লোঁ। খোপাত উৰণিখনো লৈ লৈছোঁ, যিহেতু মই গাঁৱলীয়া বোৱাৰী। বিয়া ঘৰ আহি পাই গ'লোহি। বিয়া ঘৰত একেবাৰে উদুলি মুদুলি পৰিৱেশ, ইজন সিজনকৈ আলহী আহি আছে। ৰভাৰ তলিখনো ধুনীয়াকৈ সজাই ৰাখিছে। বিয়ালৈ আহিলোঁ যিহেতু খোৱাটোতো মেইন, খাবতো লাগিবই, গতিকে মই ভাবিলোঁ খায়ে লওঁ। খাই আজৰি হোৱাৰ পিছত কেইখনমান গ্ৰুপ ফটো তুলিলোঁ আত্মীয়সকল আৰু দৰা কইনাৰ লগত। স্মৃতিবোৰ এইদৰে সাঁচি ৰাখিব লাগে। নিজাববীয়াকৈও অকলশৰে কেইখনমান ফটো তুলিলোঁ আৰু লগতে দুটামান ৰিলছো বনালোঁ। সাজি লৈ আহিছোঁ তেন্তে। ধন্যবাদ।